নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেল জিন্তু চেনেলত স্বাগত জনাইছোঁ। আজি যিহেতু মই নতুন ব্লগ এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে মই বহুত দিনৰ মূৰত যিহেতু ব্লগ ষ্টাৰ্ট কৰা নাছিলোঁ, কিন্তু আজি হঠাৎ মন গ'ল আৰু কৈ দিম বুলি ভাবিলোঁ। তো আমি সকলোৱে মিলি প্ৰতিবাদ এটা আছে আৰু ধৰ্মগত প্ৰতিবাদ। আপোনালোকে চাই থাকক ধৰ্মগত প্ৰতিবাদনো কেনেকুৱা ধৰণৰ কৰা হয়, আৰু আৰম্ভণিৰ পৰা শেষ পৰ্যায়লৈ চাই থাকক, কোনো ধৰণৰ স্কিম নকৰি ব্লগ আমি একেলগতে যাওঁ। তো মানে কি হ'ল, এতিয়া মই আপোনালোকক কথাটো ক'ব বিচাৰিছোঁ যে ক'লৈ গৈ আছোঁ। আজি আচলতে আমাৰ অঞ্চলত এটা ডাঙৰ সমস্যা বৰ্তমান হৈ আছে, আৰু সেই সন্দৰ্ভত আমি সকলোৱে মিলি আমাৰ মৰাণ জনগোষ্ঠীৰ কেইটা সংগঠনে আচলতে প্ৰতিবাদ বুলি এটা মানে হাতত লৈছে, আৰু আমি SDC অফিচত আমি সেই প্ৰতিবাদ কৰিবলৈ গৈ আছোঁ। আৰু চাই থাকক আপোনালোকে কেনেদৰে প্ৰতিবাদ কৰা হ'ব, আৰু আপোনালোকে চাই থাকক, কোনো ধৰণৰ স্কিম নকৰিব দেই, আপোনালোকে চাই থাকক, ভাল লাগিব নিশ্চয়। আচলতে কি ক'ম আৰু মানে কি হ'ল, এতিয়া গৈ আছোঁ আৰু তাত বহুত ডাঙৰ ডাঙৰ মানুহ আহিব বোলে, ব্লগ চন্স আমি ডাঙৰ ডাঙৰ মানুহবিলাকো চাম আৰু মানে প্ৰতিবাদো কৰিম আৰু সদায়। বানখহনীয়াত পৰি য'তে ত'তে বসবাস কৰিবলগীয়া হৈছে। তেওঁলোকক একোৱেই চৰকাৰৰ পৰা সা সুবিধা দিয়া হৈছে। বৰ্তমান 1 নং মাটিয়ত পথাৰত বৰ্তমান বিষ্ণুপুৰ গাঁৱৰ নামেৰে গাঁও প্ৰতিষ্ঠা কৰি আজিও 262টা পৰিয়ালে অৰ্থনৈতিকভাৱে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তেওঁলোকৰ নামত 2008 চনত ভূমি উপদেষ্টা সমিতিয়ে আচলতে উপদেষ্টা সমিতিয়ে এই পৰিয়ালসমূহৰ নামত ভূমি আবণ্টন দিছিল, কিন্তু আজিলৈ সেই নতুন গাইছে ইউটিউবত নতুন গাইছে ছবি চাই শিকিলা দেখো কিবা কৈ থাক। এখন বৰ মহৎ হেৰি অলপ ডাইলগকে মাৰি বাতৰি আমাৰ পঢ়িবলৈ ওলাইছে কোনে বাৰু বাতৰিখন অলপ পঢ়ি দে। দল সংগঠনৰ ক্ষেত্ৰত কিন্তু আমাৰ ফালৰ পৰা খিলঞ্জীয়া মানুহৰ পৰা সহায় সহযোগিতা নাপালোঁ। গতিকে খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক মৰাণ জনগোষ্ঠীয় যি ট্ৰেজেডি ইতিহাস আছে, গতিকে এই ইতিহাসক খাইও খাই এইবিলাক নাপায় ন। কাক দেখা লাগে অঁ চাহ খালো আমি নাখাওঁ নেকি? আমি ইমান কেতিয়া লাগি আমি একেলগে খাম যে আন্তে মাৰলে তিনিটা খোৱা চা নিজে খিনি খাব নোৱাৰা নেকি? তোক দিছে নাই দুটা মানে খাইছোঁ বুলি কয় আকৌ খাম এইখিনি মানে দুখিনি খাই সহযোগিতা আগবঢ়াব লাগিব।
পথে দি যাবলগীয়া হৈছে সেইখিনি চাবলৈ আহক আৰু সেইখিনি চাই তেওঁলোকে সেইটো আমি এতিয়া আমাৰ শৰো অধিক লোক বানখহনীয়াত পৰি য'তে ত'তে বসবাস কৰিবলগীয়া হৈছে তেওঁলোকক